নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীক্ষিতা নন্দা বৰাই মোৰ নতুন ইউটিউব চেনেল দি ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই নিজ হাতেৰে বনোৱা কেইখনমান ছবি আপোনালোকলৈ আগবঢ়াইছোঁ। এই শৰাইখন মই শিক্ষক দিৱসৰ দিনা চুমকিৰে বনাইছিলোঁ। এই ছবিখনত জলকীয়া গছ এজোপা আঁকি বিহ জলকীয়া কেইটামান লগাই দিলোঁ। এই ছবিখন কাঠৰ অৱশিষ্ট অংশৰে বনোৱা। এইখনত ব্যৱহাৰ কৰিছোঁ চাউল, দালি, হালধি, চেনি আৰু চাহপাত। লতা ফুল আৰু গছৰ পাতেৰে এই এজোপা গছ ডিজাইন কৰিলোঁ। এই ময়ূৰ চৰাইটো বিভিন্ন ফুলেৰে বনোৱা। এই ছবিখন মৌচুমী টেঙাৰ বাকলিৰে বনোৱা। আমাৰ জাতীয় পতাকাখনত ব্যৱহাৰ কৰিছোঁ বালি, আটা, পাত আৰু ফুল। এই পখিলাটো সোণাৰু ফুল আৰু জবা ফুলৰ। অমিতা ফুলৰে বনোৱা বাৰ্বিজনীৰে এই ভিডিঅ'টো সামৰণি মাৰিলোঁ। মোৰ ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো টিপি দিব। বাই বাই।